নমস্কাৰ দৰ্শকবৃন্দ আমি শ্ৰদ্ধা সহকাৰে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ নিউজ ট্ৰেক অসম অৰ্থাৎ NTA চিনেমাই আজি 3 মাহ ধৰি আপোনালোকলৈ কোনো ধৰণৰ ছুটি ছবি আমি আগবঢ়াই দিব পৰা নাই। ইয়াৰ কাৰণটো হ'ল আমি যোৱা ছেপ্টেম্বৰ মাহত এখন দৈৰ্ঘ্য ছবিৰ কাম হাতত লৈছিলোঁ। ইতিমধ্যে সেই দৈৰ্ঘ্য ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম সমাপ্ত হৈছে আৰু সজাই পৰাই আমি ৰাইজলৈ বুলি আগবঢ়াই দিবলৈ কিছু সময় আমাক প্ৰয়োজন হৈছিল। সেয়েহে অহা 28 তাৰিখলৈ আমি আমাৰ NTA চিনেমা অৰ্থাৎ নিউজ ট্ৰেক অসমৰ যি ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলটোত আমি মৃত্যুদণ্ড নামৰ যিখন নতুন ছবি আমি নিৰ্মাণ কৰিছোঁ সেইখন আপোনালোকলৈ আগবঢ়াই দিম। আমি আশা কৰিছোঁ আপোনালোকৰ মৰম চেনেহ আমাক পুনৰবাৰ দিব। ইতিমধ্যে আপোনালোকে 2021 চনৰ পৰা আমাক যথেষ্ট মৰম চেনেহ আপোনালোকে আদৰ কৰিছে, মৰম চেনেহ দিছে, আমি স্বীকাৰ কৰিছোঁ আৰু তাৰ বাবে হয়তো আমি এনেধৰণৰ পদক্ষেপ ল'বলৈ সাহস কৰিব পাৰিছোঁ। গতিকে অহা 28 তাৰিখলৈ আমি আমাৰ মৃত্যুদণ্ড নামৰ ছবিখন আপোনালোকলৈ আগবঢ়াই দিম আৰু লগে লগে আমি নিয়মিতভাৱে পুনৰ আপোনালোকলৈ ছুটি ছবি আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে এই ঘোষণাটি আপোনালোকলৈ আগবঢ়াইছোঁ। ধন্যবাদ।